আজিৰ প্ৰথম খবৰটো হৈছে গুৱাহাটীৰ পৰিস্থিতি অতি জটিল, প্লাজমা থেৰাপিৰে আৰম্ভ হ'ব কোভিড-19ৰ চিকিৎসা। গুৱাহাটী মহানগৰীত কৰোনা ভাইৰাছৰ সংক্ৰমণ অতি ভয়াৱহৰ পৰা ভয়াৱহ হৈ পৰিছে। 20 জুন 2020ৰ পৰা অতি দ্ৰুত গতিত মহানগৰীত সংক্ৰমণ হৈছে কোভিড-19। গুৱাহাটী মহানগৰীত কোভিড-19ৰ এই গণসংক্ৰমণৰ সন্দৰ্ভত ইতিমধ্যে ICMRে সতৰ্কতা জাৰি কৰিছে। যোৱা 7 দিনত মহানগৰীত 1400ৰো অধিক লোক কোভিড-19ত সংক্ৰমিত হৈছে। ৰাজ্য চৰকাৰে যাতে কোভিড টেষ্টৰ পৰীক্ষা অতি কম সময়ৰ ভিতৰত সম্পন্ন কৰিব পাৰে তাৰ বাবে এক বিশেষ ব্যৱস্থাও কৰিছে। এই নতুন পৰীক্ষাৰ এঘণ্টাৰ ভিতৰত ৱেবছাইটৰ যোগে ফলাফল লাভ কৰিব পাৰিব। সেই ৱেবছাইটটো হৈছে covidassam.in। ICMRে এটা নতুন কিটৰ জৰিয়তে কোভিডৰ স্বাব পৰীক্ষা আজি অনুমতি প্ৰদান কৰিছে। সেই কিটৰে স্বাব পৰীক্ষা কৰাৰ 15 মিনিটৰ পৰা এঘণ্টাৰ ভিতৰত ফলাফল লাভ কৰিব পাৰিব। গুৱাহাটীৰ এই গণসংক্ৰমণ প্ৰতিৰোধৰ ক্ষেত্ৰত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে এক সংবাদমেল সম্বোধন কৰি কয় যে পৰীক্ষাৰ বাবে নমুনা দিয়া লোকসকলে মুকলিকৈ ঘূৰা-ফুৰা কৰাটো অপৰাধ। সেই ফলাফল নিগেটিভ নহালৈকে তেওঁলোকে ঘৰৰ ভিতৰতে আবদ্ধ হৈ থকাৰ পৰামৰ্শ দিয়ে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। এনেদৰে কোভিড পৰীক্ষা কৰি ঘূৰি ফুৰা এছাম লোকৰ বাবেও গণসংক্ৰমণ হোৱা বুলি সন্দেহ কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। ইফালে অসমত দ্বিতীয়জন জনপ্ৰতিনিধিৰ দেহত পোৱা গ'ল কোভিড-19। মঙলবাৰে স্বাব টেষ্ট কৰাইছিল বৰক্ষেত্ৰীৰ সমষ্টি বিধায়ক নাৰায়ণ ডেকাই। তেওঁৰ দেহত কোভিড পজিটিভ পোৱা গৈছে। গুৱাহাটীৰ পৰিস্থিতিক লৈ উদ্বিগ্ন হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ। গুৱাহাটী মহানগৰীক সজাগ সচেতন হৈ চলিবলৈ পৰামৰ্শ দিছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মহানগৰীৰ পৰিৱেশ সন্দৰ্ভত ইতিমধ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও পৰিস্থিতি বুজ লৈছে। প্ৰতিদিনাই এতিয়াৰ পৰা নতুন কিটেৰে 10 সহস্ৰাধিক লোকৰ কোভিড পৰীক্ষা কৰা হ'ব বুলি জানিবলৈ দিয়ে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ উপৰি মহানগৰীত আৰম্ভ হ'ব কোভিড পৰীক্ষাৰ বাবে প্লাজমা থেৰাপি। উল্লেখযোগ্য যে কোভিড-19ত আক্ৰান্ত হৈ সুস্থ হোৱা লোকৰ দেহৰ পৰা প্লাজমা সংগ্ৰহ কৰি এই চিকিৎসা কৰা হয়। দিল্লীত এই প্লাজমা থেৰাপিৰে বহু সংখ্যক ৰোগী সুস্থ হৈছে। দিল্লীৰ স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰ জৈনো আক্ৰান্ত হৈছিল কোভিড-19ত। তেওঁকো প্লাজমা থেৰাপিৰে চিকিৎসা কৰা হৈছিল। সামাজিক সংক্ৰমণে অতি ভয়াৱহ ৰূপ ধাৰণ কৰা কোভিড-19ে গুৱাহাটীৰ পৰিস্থিতি অধিক জটিল কৰা বুলি অৱশেষত স্বীকাৰ কৰিলে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ পিছৰ খবৰটো হৈছে ৰাজ্যৰ ভিতৰতে বৃহৎ অস্থায়ী কোভিড হস্পিটেল গুৱাহাটীত। কৰোনাৰ বিৰুদ্ধে যুঁজিবলৈ অসমত নিৰ্মাণ কৰা হৈছে এখন চিকিৎসালয়। অৱশ্যে এই চিকিৎসালয়খন হ'ব অস্থায়ী। এই চিকিৎসালয়ত থাকিব 40 গৰাকী চিকিৎসক, 150 গৰাকী নাৰ্ছ আৰু অন্যান্য চিকিৎসা কৰ্মীসকল। গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত কৰোনা সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পাছত এই চিকিৎসালয়খন এতিয়া স্বাস্থ্য বিভাগৰ বাবে ভৰসাৰ স্থল হৈ পৰিছে। চিকিৎসালয়খনত একে সময়তে 900 ৰোগীক ভৰ্তি কৰিব পৰা যাব। অৰ্থাৎ একে সময়তে এই অস্থায়ী চিকিৎসালয়খনত 900 ৰোগীক চিকিৎসা আগবঢ়াব পাৰিব। স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই চিকিৎসালয়খনৰ সন্দৰ্ভত সদৰি কৰিলে বুধবাৰে। পূৰ্বতে গুৱাহাটী মহানগৰীৰ খানাপাৰাত থকা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰখনত দেখা গৈছিল এক পৃথক পৰিৱেশ। সাধাৰণতে এই খেলপথাৰখন দীৰ্ঘ সময় ধৰি হেলিপেড ৰূপে ব্যৱহাৰ কৰি থকা হৈছিল। এসময়ত কইনাধৰাত আছিল মুখ্যমন্ত্ৰীৰ আৱাসগৃহ। মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত সেই আৱাসগৃহত বাস কৰিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। সেই সময়ত খানাপাৰাৰ এই খেলপথাৰৰ পৰাই ৰাজ্যৰ বিভিন্ন স্থানলৈ গৈছিল তেতিয়াৰ মুখ্যমন্ত্ৰী গগৈ। নিৰ্বাচনী প্ৰচাৰৰ সময়ত ব্যস্ততা বাঢ়ে এই খেলপথাৰ। শাসক বিৰোধী সকলো দলৰ নেতাই খানাপাৰাৰ খেলপথাৰখনৰ পৰাই হেলিকপ্টাৰ যোগে নিৰ্বাচনী প্ৰচাৰৰ বাবে যাত্ৰা আৰম্ভ কৰিছিল। 5-6খনকৈ হেলিকপ্টাৰ প্ৰতিদিনে থাকিছিল এই খেলপথাৰখনত। সেই খেলপথাৰখনতে এতিয়া গঢ়ি তোলা হৈছে অস্থায়ী চিকিৎসালয়খন। স্বাস্থ্যমন্ত্ৰীয়ে সদৰি কৰা মতে খেলপথাৰখনত থকা অস্থায়ী কোভিডৰ এই হস্পিটেলখনত নাথাকিব কেৱল ICUৰ ব্যৱস্থা। ইয়াৰ ভৰ্তি হৈ থকা ৰোগীসকলে গ্ৰহণ কৰিব পাৰিব ঘৰৰ পৰা অনা খাদ্যও। স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই অস্থায়ী কোভিড হস্পিটেলখন মুকলি কৰে। দাবী কৰা মতে এই কোভিড হস্পিটেলখন ৰাজ্যৰ ভিতৰতে বৃহৎ কোভিড হস্পিটেল। ইয়াৰ পিছৰ খবৰটো হৈছে এমাহৰ ভিতৰত প্ৰিয়ংকা গান্ধীয়ে এৰিব লাগিব চৰকাৰী বাসগৃহ। কংগ্ৰেছৰ নেত্ৰী প্ৰিয়ংকা গান্ধীক আগন্তুক এমাহৰ ভিতৰত চৰকাৰী বাসগৃহ এৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে। কেন্দ্ৰৰ ফালৰ পৰা কোৱা হৈছে যে প্ৰিয়ংকা গান্ধীৰ পৰা যেতিয়াৰে পৰা SPG আৰু Z+ সুৰক্ষা আঁতৰোৱা হৈছে তেতিয়াৰে পৰা তেওঁ দিল্লীস্থিত লোধি ৰোডত থকা চৰকাৰী আৱাসগৃহত থকাৰ যোগ্যতা নাই, যাৰ বাবে তেওঁ সেই চৰকাৰী আৱাসগৃহ খালী কৰিব লাগিব। চৰকাৰে প্ৰেৰণ কৰা নটিচত কোৱা হৈছে যে 1 আগষ্টৰ ভিতৰত তেওঁ সেই চৰকাৰী আৱাসগৃহ খালী কৰিব লাগিব।
ইয়াৰ পিছৰ খবৰটো হৈছে চীনৰ ছ'চিয়েল মিডিয়াত থকা একাউণ্ট এৰিলেনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ভাৰতত চীনৰ 59টা এপছ নিষিদ্ধ কৰাৰ পিছত বিশেষভাৱে ছ'চিয়েল মিডিয়াত চৰ্চা লাভ কৰিছিল এটা বিষয়। সেই বিষয়টো হ'ল চীনৰ ছ'চিয়েল মিডিয়া উইবত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ এটা একাউণ্ট চলি আছে। প্ৰধানমন্ত্ৰীয়ে এই একাউণ্টটো চলাই থকাক লৈ শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত তীব্ৰ চৰ্চা হৈছিল। বিষয়টো চৰ্চাৰ লগতে বিতৰ্কলৈ ঢাল খোৱা দেখি প্ৰধানমন্ত্ৰীয়ে একাউণ্টটো ডিএক্টিভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। চীনৰ অতিকৈ জনপ্ৰিয় ছ'চিয়েল মিডিয়া উইবত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে একাউণ্ট খুলিছিল 2015 চনতে। তেতিয়াৰে পৰা 2020লৈকে প্ৰধানমন্ত্ৰী মোদীয়ে একাউণ্টত 115টা পোষ্ট কৰিছে। ইয়াৰ পৰা শেহতীয়াকৈ 113টা পোষ্ট ডিলিট কৰিছে মোদীয়ে। উইবৰ একাউণ্টত 2,44,000 ফলোৱাৰ আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। ইয়াৰ পিছৰ খবৰটো হৈছে বিধায়ক নাৰায়ণ ডেকাৰ পুত্ৰও আক্ৰান্ত কৰোনাত। বিধায়ক নাৰায়ণ ডেকাৰ পুত্ৰ কপিলাক্ষ কাশ্যপো কৰোনাত আক্ৰান্ত। বিধায়ক আৱাসৰ 13গৰাকী লোকৰ কৰা হৈছিল স্বাব টেষ্ট। 6 দিন পূৰ্বে নাৰায়ণ ডেকাই ঘূৰিছিল নিজ সমষ্টিত। মঙলবাৰে কিছু অসুস্থতা অনুভৱ কৰাত বিধায়ক নাৰায়ণ ডেকাই কৰাইছিল স্বাব টেষ্ট। এই টেষ্টতে তেওঁ কৰোনাৰ ৰিজাল্ট আহে পজিটিভ। অসমত আন এজন বিধায়কৰ কোভিড পজিটিভ। বিধায়ক নাৰায়ণ ডেকা কোভিড পজিটিভ। বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকা। স্বাব টেষ্ট কৰাইছিল বিধায়কগৰাকীয়ে। এই টেষ্টত ফলাফল আহিছে পজিটিভ। ইয়াৰ পিছৰ খবৰটো হৈছে কৰোনাময় হৈ পৰিছে GMCH। 3 চিকিৎসকসহ GMCHৰ 10জনৰ দেশত কোভিড-19। অতি ভয়াৱহভাৱে মহানগৰীত কৰোনাৰ সংক্ৰমণ হোৱাৰ সময়তে কৰোনা চিকিৎসাৰ মূল অভিকেন্দ্ৰ গুৱাহাটী মহানগৰীত ইজনৰ পিছত সিজন চিকিৎসাকৰ্মী কোভিড-19ত আক্ৰান্ত হৈছে। GMCHৰ এক সূত্ৰৰ পৰা জানিব পৰা গৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত যিমান সংখ্যক চিকিৎসাকৰ্মী কৰোনাত আক্ৰান্ত হৈছে সেই তথ্য গোপন কৰি ৰাখিলেও বহু সংখ্যক চিকিৎসাকৰ্মীৰ দেহলৈ সংক্ৰমণ হৈছে কোভিড-19। অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণৰ হাতত পৰা তথ্য অনুসৰি বুধবাৰৰ দিনটোত 10জন চিকিৎসক তথা চিকিৎসাকৰ্মীৰ দেহত কোভিড-19 ধৰা পৰিছে। মাইক্ৰ'বায়'লজি পৰীক্ষাগাৰত কৰ্মৰত চিকিৎসক ডক্টৰ অজন্তা শৰ্মা, ডক্টৰ বৰ্ণালী শৰ্মা আৰু ডক্টৰ শ্যামল নামৰ 3জন চিকিৎসকৰ দেহত কোভিড পজিটিভ পোৱা গৈছে। ইয়াৰে ডাক্তৰ অজন্তা শৰ্মা এই পৰীক্ষাগাৰটোৰ ভাৰপ্ৰাপ্ত বিষয়াৰ দায়িত্বত আছে। তেওঁৰ উপৰিও এই পৰীক্ষাগাৰত কৰ্মৰত 3জন কম্পিউটাৰ অপাৰেটৰ, 3জন লেবৰেটৰী টেকনিচিয়ান আৰু এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ দেহত কোভিড-19 পোৱাৰ তথ্য পোহৰলৈ আহিছে। GMCHৰ চিকিৎসক তথা চিকিৎসাকৰ্মী এইদৰে কৰোনাত আক্ৰান্ত হোৱা ঘটনাই চিকিৎসাধীন ৰোগীসকলৰ মাজতো এক শংকিত পৰিৱেশে দেখা দিছে। উল্লেখযোগ্য যে কোভিড-19ৰ গণসংক্ৰমণ এই সময়ত এইসকল চিকিৎসক বা চিকিৎসাকৰ্মীয়ে এই যুঁজৰ অন্যতম যুঁজাৰুৰূপে সেৱা আগবঢ়াইছে। ইয়াৰ পিছৰ খবৰটো হৈছে অসম চৰকাৰৰ বিশেষ পদক্ষেপ কৰোনা পৰীক্ষাৰ 15 মিনিটৰ ভিতৰতেই পাব ফলাফল। স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল জনতা ভৱনত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেল সম্বোধন কৰিছে। মঙলবাৰৰ পৰা মডাৰেট লেভেল লক্ষণযুক্ত কেছ পোৱা গৈছে। মঙলবাৰে গৃহমন্ত্ৰী অমিত শ্বাহে ফোনযোগে গুৱাহাটীৰ খবৰ লয়। গুৱাহাটীৰ প্ৰসংগত খবৰ লয় গৃহমন্ত্ৰীগৰাকীয়ে। প্ৰতিদিনে 10,000 লোকৰ কৰোনা পৰীক্ষা কৰাৰ পৰামৰ্শ দিয়ে গৃহমন্ত্ৰীগৰাকীয়ে। গুৱাহাটীৰ পৰিস্থিতি জটিল হ'ব বুলিও কয় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। ICMRDGয়ে বুধবাৰে অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ প্ৰধান সচিবৰ সৈতেও কথা পাতে। কোভিড-19 এজি টেষ্ট কৰিব অসম চৰকাৰে। পৰীক্ষা কৰাৰ 15 মিনিটৰ ভিতৰত পাব ফলাফল। অচিৰেই অসম চৰকাৰে আৰম্ভ কৰিব এই টেষ্ট। ইয়াৰ পিছৰ খবৰটো হৈছে বুধবাৰৰ দিনটোত গুৱাহাটীত 157জন লোকৰ দেহত ধৰা পৰিছে কোভিড-19। স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল লকডাউন ভালদৰে পাৰ কৰা লোকসকলক মন্ত্ৰীৰ ধন্যবাদ। 382জন লোক মঙলবাৰে গুৱাহাটীত ধৰা পৰে। বুধবাৰৰ দিনটোত 157জন লোকৰ দেহত কৰোনা ধৰা পৰিছে। 24ৰ পৰা 30 জুনলৈ 1212জন কৰোনা ৰোগী গুৱাহাটীত ধৰা পৰিছে। প্ৰায় 1400 লোক মুঠ কৰোনাত আক্ৰান্ত হৈছে গুৱাহাটীত।